আপোনালোকে হয়তো ভাবিব পাৰে যে ৰাতিপুৱা মইনো ক'ত যাবলৈ ৰেডি হৈ আছোঁ। মেইন কথা হ'ল যে অলপ বজাৰ কৰিব লগা আছে। চ' চাহ তাহ খাই পেলাই ওলাই গ'লোঁ বজাৰ কৰিবলৈ। তো বজাৰ সময় কৰি আহি পেলাই গম পালোঁ যে আমাৰ আলহী সম্বন্ধীয় কেইজন মানে মাধৱ মন্দিৰত ভোগ দিছে। চ' মাধৱ মন্দিৰত আমি যাবলৈ ৰেডি হ'লোঁ। আৰু মাধৱ মন্দিৰত যোৱাৰ আগত ভাবিলোঁ যে অলপমান গাড়ীখনত তেল ভৰাই লওঁ, আধা ৰাস্তাত যাতে বন্ধ নহয়। চ' আহি পেলাই দেখা পালোঁ যে মাছ কাছবোৰ পূৰা পাৰত লাগি আছে। তো সিহঁতেও কিবা আনি অলপ খাবলৈ দি পেলাই আমি ওপৰত যাবলৈ ৰেডি হ'লোঁ। ওপৰত উঠি আহি থাকোঁতে যিটো গৰম লাগিছিল, ইয়াত ওপৰত আহি পেলাই একদমেই সেই গৰমটো অনুভৱ হোৱা নাই। পূৰা একদম মনোমুগ্ধ পৰিৱেশ, ধুনীয়া এটা ঠাণ্ডা পৰিৱেশ হৈ আছে ইয়াত। তো অলপ এনেকৈ ঘূৰি পাকি থকাত আমাক মাতিলে চাহ খাবলৈ। তো চাহ তাহ খাই ভাবিছিলোঁ যে দুদিনমান ফটো উঠিম, কিন্তু কি হ'ব ভোগ খাব হ'লে। তো ভোগ চোগ খাই উঠি পেলাই আমি ডাইৰেক্ট চিধা তললৈ নামি আহিলোঁ। তো তলত নামি আহি পেলাই চেণ্ডেল পিন্ধি আমি ওলাই আহিলোঁ পাখামেলাৰ চকলৈ। পাখামেলাৰ চকত কিয় আহিলোঁ মানে সি এটা বেগ কিনিব লগা আছিল কিন্তু চ' কালি মানে সি ঘৰত যাব। ঘৰত যোৱাৰ কাৰণে এটা বেগ কিনি ল'লে আৰু আমি চিধা ঘৰত আহি থকাৰ টাইমত গৰমৰ কাৰণে ৰক্ষা নাপায় এটা ঠাণ্ডা খাই ল'লোঁ আৰু ঠাণ্ডা খাই উঠি চিধা ঘৰ পালোঁ আহি পেলাই। তো আজিৰ কাৰণে ভিডিঅ'টোত এইখিনি আছিল গাইছ। যদি আপোনালোকে চাই ভাল পাইছে এটা লাইক কৰি দিব আজিৰ কাৰণে।